ফাইনেলি আহি পালোহি মোৰ ৰুম। এইটো হৈছে মোৰ এটা ছিংগল সৰু ৰুম। পিছলৈ চাগে মোৰ ৰুমটো চেঞ্জ কৰিব লাগিব ডাঙৰ ৰুমলৈ। এইটো হৈছে মোৰ পাকঘৰ আৰু এইফালে আছে মোৰ বাথৰুম। আহি পায়ে আমি ৰুমটো পূৰা চাফা কৰাত লাগি গ'লোঁ আৰু এইফালে এটা প্লাষ্টিক ৰেক কিনি আনিছিলোঁ আৰু এটা মেট্ৰেছটো বহুত বেছি গধুৰ আছিলে। আমাৰ বহুত কষ্ট হৈছিলে মেট্ৰেছটো দাঙোতে। আৰু এয়া মই বস্তুবিলাক আনপেক কৰি আছিলোঁ। মই বেগত স্পেচ বচাবৰ কাৰণে এনেকৈ ভেকুৱাম বেগত গাৰু আৰু কমফৰ্টাৰবিলাক পেকিং কৰি লৈ আহিছিলোঁ। আজি আমি গোটেই দিনটো জাৰ্ণি কৰিছোঁ, বজাৰ কৰিবলৈও গৈছিলোঁ। সেইটো কাৰণে আমাৰ বহুত বেছি ভাগৰ লাগিছিলে। সেইটো কাৰণে ৰুমটো এনেকৈ থৈ আমি শুই থাকিলোঁ। নেক্সট ডে আমি ওলাইছোঁ হস্পিটেললৈ বুলি মোৰ মেডিকেল চেকআপৰ কাৰণে। তাত একো সেনেকৈ ভিডিঅ' কৰা নহ'লে। তাৰ পৰা আমি ডাইৰেক্টলি গ'লোঁ বজাৰ কৰিবলৈ। আজি বহুত বস্তু কিনিলোঁ, ঝাৰুৰ পৰা ষ্টাৰ্ট কৰি শাক পাচলি, মুঠতে যি বস্তু দৰকাৰী আছিলে আমি চব কিনিলোঁ। আলমাৰি এটা, টেবুল চকী আৰু বাচন থোৱা ৰেক এইবিলাক আমি গাড়ী এখনত দি পঠাইছিলোঁ আগতীয়াকৈ। আৰু এইটো দাদাজনে বাচন থোৱা ৰেকটো ফিটিং কৰি আছে। আৰু এইটো হৈছে আমাৰ সৰুকৈ এটা ধুনীয়া মন্দিৰ। এতিয়াৰ কাৰণে আমি ৰুমটোত বস্তুবিলাক এনেকৈয়ে চিজিল কৰি পিনে থৈছোঁ। পিছলৈ আৰু ধুনীয়াকৈ সজাবলৈ ট্ৰাই কৰিম। আজিলৈ ইমানেই।